বন্ধুসকল আজি আপোনালোকৰ লগত আলোচনা কৰিম ফোনপে বিজনেস অথবা ফোনপে মাৰ্চেন্টৰ কথা। যদি আপোনালোকে বিজনেস চলাই আছে তেতিয়া হলে আপোনালোকৰ কাৰণে অতি জৰুৰী হৈছে বৰ্তমান যুগত ফোনপে বিজনেসৰ মাৰ্চেন্ট খোলাৰ বাবে। বন্ধুসকল আপোনালোকে যদি কোনোবা গ্ৰাহকৰ পৰা পইচা ৰিসিভ কৰিব খুজিছে তেনে হলে আপুনি এটা একাউন্ট খুলিব লাগিব আৰু সেই একাউন্টৰ জৰিয়তে ফোনপে মাৰ্চেন্টৰ লগত লিংক কৰাই আপুনি আপনার গ্রাহকৰ পৰা টকাসমূহ ৰিসিভ কৰিব পাৰিব। বন্ধুসকল এই সকলোখিনি তথ্য আপুনি কেনেকৈ ফোনপে মাৰ্চেন্ট খুলিব বা ফোনপে বিজনেস একাউন্ট খুলিব এই সম্পূৰ্ণখিনি তথ্য আমাৰ এই ভিডিঅ'টোত পাব আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ ফোনপে কোম্পানীয়ে এই মাৰ্চেন্টসমূহ বিজনেসকলক দি আছে। গতিকে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ তথ্য পাব। বন্ধুসকল ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আপোনালোকে নিশ্চয় দেখা পাইছে কিছুমান দোকানৰ সন্মুখত এনেকুৱা এটা কিউআৰ স্ক্যান থাকে আৰু এই স্ক্যানসমূহত মোবাইলৰ স্ক্যানাৰে স্ক্যান কৰিলে সেই দোকানীৰ একাউণ্টত টকা সোমায়। গতিকে আপোনালোকৰ সকলোৰে দোকানৰ বাবে এইটো বৰ্তমান যুগত জৰুৰী হৈ পৰিছে। গতিকে আপোনালোকৰ সকলোৰ কাৰণে আমি লৈ আহিছো ফোনপে মাৰ্চেন্ট আৰু ফোনপে বিজনেস একাউণ্ট খোলাৰ বাবে আৰু এই একাউণ্ট আমি সম্পূৰ্ণ বিনামূলীয়াকৈ খুলি দি আছো। আৰু যদি আপোনালোকৰ দোকানৰ বাবে বা আপোনাৰ বিজনেসৰ বাবে এনেকুৱা কিউআৰ কোড ফোনপে বিজনেস ফোনপে মাৰ্চেন্ট খুলিব লাগে তেনেহলে আমাৰ লগত যোগাযোগ কৰক। তলত স্ক্ৰিনত নম্বৰসমূহ দিয়া আছে, সেই নম্বৰসমূহ যোগাযোগ কৰিলে আপোনালোকে নিশ্চয় সহায় পাব বুলি আমি আশা কৰিছো। আৰু আপোনালোকে এনেকুৱা কিউআৰ কোডত স্ক্যান কৰিলে আপুনি আপোনাৰ গ্ৰাহকৰ পৰা যিখিনি টকা দিব আপোনাৰ সেই টকাখিনি একদম ডাইৰেক্টলি আপোনাৰ একাউণ্টত সোমাই যাব। এটো খোলাৰ বহুত উপকাৰ আছে। ধৰি লওক আজি ৰাস্তাত যে এজন মানুহ গৈ আছে কেশ নাই তেওঁৰ লগত আৰু আপুনি আপোনাৰ দোকানৰ পৰা কিবা বস্তু লৈছে বা কিবা বস্তু ল'ব গৈছে আৰু সেই গ্ৰাহকে বিচাৰে কোনটো দোকানত ফোনপে আছে। গতিকে সেই গ্ৰাহকসকলৰ বাবে এইটো একদম সুবিধা আৰু দোকানীসকলৰ বাবেও এইটো সুবিধা। আৰু সেই কিউআৰ কোডৰ জৰিয়তে সেই গ্ৰাহকে আপোনাৰ দোকানৰ পৰা বস্তু ক্ৰয় কৰিব পাৰিব। আহক আমি সকলো দোকানী ব্যৱসায়িকসকলে মিলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি ডিজিটেল ইণ্ডিয়াৰ সপোন সেই সপোন আমি বাস্তৱায়িত কৰোঁ। বন্ধুসকল যদি মোৰ চেনেলত আপোনালোকে নতুন আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো দবাই দিয়ক। এনেকুৱা নতুন নতুন তথ্য পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।